সেবাই ঘোষণা কৰিছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। সেবাৰ তৰফৰ পৰা এই কথা সদৰি কৰা হৈছে। 2024 বৰ্ষৰ 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু মাৰ্চ মাহৰ 4 তাৰিখলৈকে চলিব হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। অহা 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা। সময়সূচীৰ প্ৰথম দিন অৰ্থাৎ 16 ফেব্ৰুৱাৰীত ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ চলিব পৰীক্ষা। 20 ফেব্ৰুৱাৰীত ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব সমাজ বিজ্ঞান পৰীক্ষা। 23 ফেব্ৰুৱাৰী তাৰিখে থাকিব অসমীয়া বিষয়ৰ পৰীক্ষা। 26 তাৰিখে সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 29 ফেব্ৰুৱাৰী তাৰিখে গণিত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 2 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব হিন্দী পৰীক্ষা আৰু 4 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব আৰবী পৰীক্ষা। গুৰুত্বপূৰ্ণ খবৰটো হ'ল 2 আৰু 3 ফেব্ৰুৱাৰী তাৰিখে ব্যৱহাৰিক অৰ্থাৎ প্ৰেক্টিকেল পৰীক্ষা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰে পৰা অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া চলি আছে। এই প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ 31 অক্টোবৰ। এইবাৰৰ পৰা সেবাই প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত নতুনকৈ অমাৰ শ্বীট সংযোজন কৰিছে। পৰীক্ষাৰ্থীসকলে মুঠ নম্বৰৰ 50% উত্তৰ অমাৰ শ্বীটত লিখিব লাগিব আৰু প্ৰতিটো প্ৰশ্নৰ বাবদ 1 নম্বৰকৈ থাকিব। মুঠ 4টা বিষয়ত থাকিব অমাৰ শ্বীটৰ ব্যৱস্থা। সমাজ বিজ্ঞান, বিজ্ঞান, ইংৰাজী আৰু গণিত বিষয়ত থাকিব এই ব্যৱস্থা।